সিদিনাখন মই মানে হোটেলত চাহ খাই আছিলোঁ মোৰ সন্মুখতে চকী দুখনত দুজন মানুহ বহিলে বিভিন্ন কথা পাতি আছে তেওঁলোকে মই শুনি আছোঁ সাধাৰণতে মই তেনেকৈ হোটেল হওক গাড়ীয়ে মটৰে হওক বা যিকোনো ঠাইতে মানে মানুহে কথা পাতিলে মানে একান্ত মানে শুনি ভাল পাওঁ কিন্তু কিছুমান নুশুনিবলগীয়া কথা বা তেওঁলোকে যদি বেয়া পায় তেতিয়াহ'লে নুশুনো বাৰু কিন্তু কিছুমান শুনিবলগীয়া মানে শুনিলেও একো নহয় তেনেকুৱা কথাবিলাক মই শুনি থাকোঁ চাহ খাই থাকোঁতে মানুহ এজনে মানে দুইজনৰ ভিতৰত এজনে কৈছে আৰু মোৰ চাইকেল চলাওঁতে জীৱন যাব আৰু বুজিছা বাইক এখনৰ মানুহ হ'ব নোৱাৰিম আৰু কোনোদিন তাৰপিছত ইজনে কৈছে মোৰো সেই বাইকখনকে চলাই ফুৰোঁ বাইকখন এতিয়া পুৰণা হৈ ঘেটলা হৈ গ'লগৈ ফ'ৰ হুইলাৰ এখন কিনিমকৈ ময়ো ফ'ৰ হুইলাৰ এখন কিনিবগৈ নোৱাৰিলোঁ আৰু মানে তেওঁলোকে দুখ আৰু এজনৰ দুখ বাইক এখন কিনিব নোৱাৰিলে এজনৰ দুখ হ'ল মানে ফ'ৰ হুইলাৰ এখন কিনিবগৈ নোৱাৰিলে মই মানে তেতিয়া ভাবিছোঁ আচলতে আমি যে কিছুমান বস্তু প্ৰয়োজনতকৈ আচলতে এনেই মনৰ চখৰ কাৰণেহে বেছিকৈ কিনো সন্তুষ্টিৰ কাৰণে হয়নে বাৰু মানে বস্তুটো যে প্ৰয়োজন হৈছে প্ৰয়োজন হ'লে যাতে বস্তুটো লাগিবই কিন্তু বেছিভাগ বস্তু আচলতে অপ্ৰয়োজনীয়ভাৱে মানে এটা চলি আছে তাৰমানে এনেকৈ চলে আৰু সেই হিচাপে বহুত বস্তু কিনা যায় নহয়নে বাৰু বহুত বস্তু নাই মানে নিজৰ মনৰ সন্তুষ্টিৰ কাৰণে আজি হয়তো তেখেতে এখন বাইক আছে বাইকখন চলাই ঘূৰি ফুৰিছে তেওঁ কামপুছত তেনেকৈ হৈ আছে হয়তো তেওঁ ফ'ৰ হুইলাৰখন প্ৰয়োজন নাছিলো তথাপি তেওঁ মনৰ সন্তুষ্টিৰ কাৰণে ভাবিছে মই যদি প্ৰয়োজনত যদি তেনেকৈ কৈছে তেতিয়া বেলেগ কথা কিন্তু তেওঁলোকে মানে এইটোৱে আমুৱাই পেলাই চাইকেল আৰু বাইকে আমুৱাই ফ'ৰ হুইলাৰলৈ মন কৰিছে অকল তেওঁলোক দুজনৰ ভিতৰতে নহয় এইটো বহু মানুহৰ ক্ষেত্ৰতে হয় আজি আগতেতো তোমাৰ চাইকেলো নাছিল মানুহে খোজকাঢ়ি অহা যোৱা কৰে না খোজকাঢ়ি অহা যোৱা কৰা মানুহজনী যদি এজন মানুহে চাইকেল এখন চলাই নতুনকৈ চলাই যোৱা দেখিছে তেওঁ নিশ্চয় ভাবিবই যে মই যদি চাইকেল এখন ল'ব পাৰিলোঁ হয় সেইটো কথা অন্ততঃ ভাবিবই এইটো অকল সেই দুজন মানুহ বুলিয়ে নহয় বহুতে ভাবিব আৰু হয়তো কোনোবা এজনে চাইকেল চলাই যোৱা মানুহ যদি ভাবিছে যে ওচৰৰ মানুহ এজনে কোনোবা ধুনীয়াকৈ বাইক এখন লৈছে তেওঁ বাইক লৈ ধুনীয়াকৈ হেলা ৰঙে কামবোৰ কৰি আছে তেতিয়া এই চাইকেল চলাই থকা মানুহজনেও ভাবিব হয় দিয়া মই এখন নলওঁ কিন্তু যদি আকৌ কৈছে যদি প্ৰয়োজনত লৈছে তেতিয়া আমাৰ ক'বলগীয়া নাই কিন্তু বেছিভাগ ক্ষেত্ৰত আচলতে প্ৰয়োজনতকৈ মানে বস্তুটো আনৰ লগত কিবা এটা মিলাবৰ কাৰণে যেন মানে তেনেকৈ কিনা যায় এটা কথা মই বহুত মানুহ লগ পাইছোঁ গাড়ী এখন দামী গাড়ী এখন যেতিয়া লৈ পেলাই মানুহ এজন যায় বা ইমান দামী গাড়ী কিন্তু এজন মানুহো কিন্তু খুব কম মানুহে মন কৰে এই মানুহজন যে গাড়ীখন লৈ যে গৈছে মানুহজন ক'লৈ গৈছে কি কামত গৈছে সেই বস্তুটো খুব কম মানুহেহে লক্ষ্য কৰে কিন্তু বেছিভাগ মানুহে বা ইমান দামী গাড়ী লৈ গৈছে তেনেকুৱা নিচিনা হয়নে বাৰু কিন্তু আচল কথাটো হ'ল মানুহজনে দামী গাড়ীখন লৈ কি কাম কৰিবলৈ গৈছে তেওঁ ব্যৱসায় চাকৰি বা কি ধৰণৰ কামত গৈছে সেই কামটোত মনোযোগ দিলে কিন্তু বেছি লাভৱান হ'ব পৰা যাব হয়নে দামী গাড়ীখনতকৈ